স্বাগতম জনাইছোঁ বহুত দিনে হৈ গ'ল একো ভ্লগ দিব পৰা নাই লাষ্ট চাগে মই এংগেজমেণ্টৰ শ্বৰ্টছটো দিছিলোঁ তাৰপিছৰ পৰা একো দিয়া হোৱাই নাই মানে তেনেকৈ ক'তো ওলাই মেলিও যোৱা হোৱা নাই আৰু আজি এফালে যাম মানে ভণ্টিৰ ওচৰলৈ যাম তাই ক'ত থাকে এতিয়াই কৈ নিদিওঁ ভিডিঅ'টো চাই থাকিলে গম পাব আৰু আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু ভাবিলোঁ আৰু ৰাতিপুৱাৰ পৰা দেখাই যাম আৰু কিবা কিবি কিন্তু মানে মই উঠি ব্ৰাছ কৰি চাহ খাই মানে কিবা কিবি কৰি থাকোঁতে পাহৰিয়ে থকা হ'ল তাৰপৰা এতিয়া 10:30 হৈ গ'ল আৰু ভাত বনাব আছে ভাত বনাই মেলি লওঁ তাৰপাছতে ওলাম আৰু ভাত চাত খাই মেলি ওলাম তাৰপিছতে দেখুৱাই থাকিম দিনটো কি হয় মানে কি কৰোঁ আৰু দেখুৱাই থাকিম দাইল মায়ে ধুই থৈছে ধুই থোৱা নাই মানে তিয়াই থৈছিলে মই দাইল বনাব লৈছিলোঁ তাৰপৰা মায়ে ক'লে মাটি দাইল আছে এইখিনি অমিতা মাটি দাইল মায়ে ধুই দিলে মই বহাই দিম এতিয়া বনাম ৰঙালাও ভাজি আৰু এয়া অমিতা দিয়া মাটি দাইল হৈ গ'ল বনোৱা মেলাবিলাক দেখাবলৈ নহ'লে আৰু মানে মই বেলেগ এটা কাম কৰি আছিলোঁ আৰু মায়ে বনালে চব মই মাত্ৰ চালাডটোহে বনালোঁ আৰু এতিয়া ভাত মাটি দাইল ৰঙালাও ভাজি চালাড আৰু এতিয়া মই খাই লওঁ খাই বৈ আকৌ আমাৰ যাব হ'বই ৰাতিপুৱা যে আপোনালোকক কৈছিলোঁ আজি ভণ্টিৰ ওচৰলৈ যাম বুলি তাইক লগ কৰিবৰ কাৰণে আৰু আজি যিহেতু খ্ৰীষ্টমাছ হয় তাহাঁতৰ বন্ধ গাৰ্জেন লগ কৰিব দিব বোলে আজি আৰু তাই মোৰ এংগেজমেণ্টৰ দিনাই আহিছিলে তাৰপিছৰ পৰা তাইক লগ পোৱা হোৱাই নাই তাই পঢ়ে তিতাবৰ নৱোদয়ত আমি এতিয়া নৱোদয়লৈকে গৈ আছোঁ আৰু ভণ্টিহঁতৰ স্কুললৈ সোমোৱা ৰাস্তাটোতে মানে ৰাস্তাৰ পৰা অলপ সোমাই ঠেঙাল মিউজিয়ামখন পায় আৰু ইয়াতে আজি বহুত মানুহ হৈছে আমি কিন্তু আমাক সোমাব নিদিলে মানে কৰোনা পজিটিভ ওলাইছে আৰু আমাৰ বাইদেৱে মেকুৰী লৈ আহিছে পলালে আৰু মেকুৰীটোৰ জেলৰ নিচিনা আৰু আজি এনেকৈ বাহিৰৰ পৰাই আমাক লগ কৰিব দিছে আৰু আকৌ যেতিয়া ভণ্টিক লগ কৰিব আহিম তেতিয়া স্কুলখন ভালকৈ দেখুৱাই দিম আপোনালোকক সেইফালে মাক জীয়েক দুজনী খুব কথা পাতিছে আহিলোঁ তাৰপাছতে এতিয়া আমি চাগে ঠেঙাল মিউজিয়ামত সোমাম ইয়াতে সোমাম বুলি ভাবিছিলোঁ কিন্তু আজি চাগে সোমোৱা নহ'ব আৰু আজি বহুতে মানুহ হৈছে এনেও আমি যেতিয়া এইটো ৰাস্তাতে অহা যোৱা কৰিয়ে থাকিম মানে অহা যোৱা কৰিয়ে থাকোঁ বাৰু এইফালেদি অহা যোৱা কৰোঁ নআলিয়েদি খুব কমহে অহা হয় আৰু কেতিয়াবা আহিলে সোমাই যাম ভণ্টিৰ ওচৰৰ পৰা আহিলোঁগৈ আহি এতিয়া লগৰ এজনীৰ ঘৰলৈ আহিলোঁ আজি দেখাই দিছোঁ ভনীয়েকে সদায় কয় আৰু অনন্যা বা মোক উলিয়াবা কি হ'ল সিহঁতৰ বোলে বহুত দিন আহিম ভাবি আছিলোঁ লকডাউনতে অহা তাৰপিছত অহা হোৱাই নাছিলে এই লগত মানে একদম ক শ্ৰেণীৰ পৰা পঢ়া ক শ্ৰেণীৰ পৰা বিএলৈকে পঢ়া আৰু দেখাই দিওঁ হাই নোকোৱা কিবা ক'বানে তাই লুকাই আছে কিবা ক'বানে বা ভাগৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব